সকলো ভালে আছে। আজি আহিলোঁ আমি বৰভেটি নামঘৰ চাই থাকিব। ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ। এয়া আমি পালোহি বৰভেটি নামঘৰ, যোৰহাটৰ মালৌ পথাৰত অৱস্থিত মায়াময়ী বৰভেটি নামঘৰ। এই নামঘৰৰ আঘোণ মাহত প্ৰতি বছৰে ন লগোৱা উৎসৱ পালন কৰা হয় আৰু ভাদ মাহতো এই নামঘৰত বহুত ভক্তৰ সমাগম ঘটে আৰু এই নামঘৰত নিমখ দান কৰিলে মানুহৰ মনৰ আশা পূৰ্ণ হোৱা দেখা যায়। আৰু আমিও শৰাই এখন আগবঢ়াই থৈছিলোঁ মই জীয়াৰ হৈ। গতিকে এই বহাগ মাহত আমি নতুন বছৰ বুলি এই স্থানলৈ আহিছোঁ। আহি ইয়াতে আমি শৰাই এখন দিলোঁ আৰু ৰূপৰ ফুল এপাহো জীয়াৰ হৈ আগ কৰি থৈছিলোঁ, সেয়াও দিলোঁ। দিয়াৰ পিছতে আমি ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। প্ৰথম চাকি জীয়াক জ্বলাবলৈ দিলোঁ আৰু তাৰ পাছতেই তাই গোটেই কেইগছ জ্বলাব নোৱাৰিলে, গতিকে তাইক মই হেল্প কৰি দিলোঁ চাকি কেইগছ জ্বলোৱাত। আৰু আমি ভিতৰলৈ সোমাই আহি ধুনীয়াকৈ জীয়াই এয়া দীঘল পৰি এয়া ভগৱানৰ ওচৰত তাই সেৱা জনাইছে আৰু এইফালে ভক্তসকলে ধুনীয়াকৈ ইয়াত প্ৰাৰ্থনাৰ নাম গাই আছে। বৰভেটি নামঘৰলৈ আহিছোঁ আমি, আপোনালোকক গোটেই পৰিৱেশটো দেখাই আছোঁ। কেনেকুৱা লাগিছে আপোনালোকেও চাব। আমি বহাগৰ নতুন বছৰত, গতিকে ইয়ালৈ আমি ধুনীয়াকৈ চাকি আৰু শৰাই দিবলৈ আহিলোঁ। বহুত দিনৰ পৰা আগ কৰি থৈছিলোঁ জীয়াৰ কাৰণে শৰাই দিম বুলি, গতিকে শৰাই এখন দিলোঁহি। আজি প্ৰথম আহিছা হয় নাই তুমি? হেৰা প্ৰথম আহিছা, ভাল লাগিছে নে? ভাল লাগিছে। জীয়া কেনেকুৱা লাগিছে? জীয়া হৈ একদম শৰাই দিলোঁ, চাকি দিলোঁ আৰু ইয়াৰ মানে গোটেই পৰিৱেশখিনি দেখাম, চাব। এইফালেদি এয়া একদম ধুনীয়া এখন দলঙৰ নিচিনাকৈ দিছে। এইফালেদি এয়া নামঘৰ, এইফালে এয়া ধুনীয়াকৈ আছে নাহৰ গছ আৰু নাহৰ গছত এইপাহ একদম ধুনীয়া নাহৰ ফুল। কি ধুনীয়া গোন্ধাইছে একদম। এইফালেদি ইয়াত ছিঙি দি আছে পুৰা। আৰু বেছিকৈ নিচিঙিবা, ইয়াত দেখিলে গালি পাৰিব। নাহৰ ফুল ফুলিব মই এবাৰ মাৰো দিয়া, খোপাত মাৰো। ঐ ময়ূৰা কাঠৰে একদম জীয়াই বহি তাত বহুত ভাল পাইছে। সেইজনী একদম ষ্টেপত ধুনীয়াকৈ বহি আছে। আৰু তললৈ নাযাবা জীয়া। একদম ধুনীয়া এটা পৰিৱেশ ইয়াতে। একদম জীয়া সেইজনী একদম দৌৰি ফুৰিছে গোটেই। মাছ চালা? মাছটো আমি দেখিলোঁ, তুমি চোৱাগৈ যোৱা। মাছ এটা ওলাই আছে, এইটো একদম ডাঙৰ মাছ। একদম ফাং এখনে ফাং ফাং কৰি আছে। অলপ দেখাই দিছোঁ বেক কেমেৰা কৰি। সেইটো ইয়াত ধৰিব পৰা নাই, ভালকৈ ওচৰৰ পৰা চালেহে ধৰিব পৰা যাব। একদম ডাঙৰ মাছ হয়। মোৰ কাষত যিটো পকাৰে একদম ৰাউণ্ড কৰি থোৱা আছে আৰু এই ৰাউণ্ডটোত একদম আপুনি আহিলে একদম ঘূৰিব পাৰিব। যিমান পাক পাৰে সিমান পাক ঘূৰিব পাৰিব। আমিও এক পাক এনেকৈ ঘূৰি আহিলোঁ। তাত ঘূৰিলে মনৰ আশা পূৰণ হয়। এই গছজোপাতনো গামোচা কিয় বান্ধে সকলোৱে আমি জানো। আহকচোন এজন ভক্তৰ মুখেৰে। গছজোপাত সহস্ৰখন গামোচা বান্ধিছে, দেখিছেনে বাৰু আপোনালোকে? এই গছ বন্ধা গামোচা বন্ধা গছজোপাই বহুত ৰাইজক মনোবাঞ্ছা পূৰ্ণ কৰিছে। কৰাৰ কাৰণত ৰাইজে সকলোৱে গামোচা বস্ত্ৰ বান্ধি মনোবাঞ্ছা পূৰণ কৰিছে। পঢ়া শুনা চাকৰি বাকৰি প্ৰতি সন্তান যি বিচাৰে এখেতেই মনোবাঞ্ছা পূৰ্ণ কৰে। এই গছজোপাই হ'ল মহান এই অষ্টপুৰুষ গুৰুজনা জিৰণি লোৱা গছ। ইয়াৰ সকলোবিলাক নামঘৰ বিষয়ে জানি বুজি, আৰু মোৰ মানুহজনে মানে ভালকৈ ইয়াৰ বিষয়ে নাজানে, গতিকে তেওঁ অলপখিনি জানি বুজি লৈছে। আমি নামঘৰৰ ভিতৰত ধুনীয়াকৈ বহিলোঁ আৰু আমাৰ প্ৰসাদ দিলে আৰু প্ৰসাদ লৈ আমিও সোনকালে ঘৰলৈ ঘূৰি আহিলোঁ। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এনেধৰণে আপোনালোকে কমেণ্ট কৰিলে মই ভিডিঅ'খিনি বনাবলৈ ভাল পাওঁ। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।